Hello guys, আজি কথা পাতিম 5টা বেষ্ট স্মাৰ্টফোন আন্ডাৰ 10,000 আপুনিও যদি এটা মোবাইল লম ভাবিছে 10,000ৰ ভিতৰত ভিডিওটো সম্পূৰ্ণকৈ চাব নাম্বাৰ 5ত আছে আমাৰ ফালৰ পৰা লাভা ব্লেজ 2 13 মেগাপিক্সেল বেক কেমেৰা লগতে 8 মেগাপিক্সেল সেলফি কেমেৰা 5000 mAh পাৱাৰফুল বেটাৰী 18 watt ফাষ্ট চাৰ্জাৰ গ্লাছ বেক ডিজাইনৰ লগতে সাইড ফিংগাৰপ্ৰিন্ট সেন্সৰ Android 12 OS ৰ লগতে আৰু বহুতখিনি ইয়াত ফেসিলিটি আছে 10,000 ৰ ভিতৰত এটা বেষ্ট মোবাইল নাম্বাৰ 4ত আছে Samsung Galaxy M13 সো এই মোবাইলটোৰ আপুনি পাব 6.6 ইঞ্চিৰ এটা ফুল HD ডিসপ্লে লগতে 6000 mAh ৰ এটা পাৱাৰফুল বেটাৰী লগতে 50 মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা আৰু 8 মেগাপিক্সেলৰ এটা সেলফি কেমেৰা আৰু ইয়াৰ লগতে আপুনি Android 12 OS ত ৰানিং মোবাইল লগতে যদি আপুনি এটা 10,000 ৰ ভিতৰত Samsung ৰ মোবাইল লম বুলি ভাবিছে সো আপোনাৰ কাৰণে এটো এটা বেষ্ট মোবাইল তো নাম্বাৰ 3 আছে Poco C55 সো এই মোবাইলটো হৈছে এটা প্ৰিমিয়াম লুকৰ মোবাইল সো বেক সাইডে আপুনি পাব প্ৰিমিয়াম টাইপৰ লেডাৰ ফিনিশ লগতে 50 মেগাপিক্সেলৰ ডুৱেল কেমেৰা আৰু 5 মেগাপিক্সেলৰ সেলফি কেমেৰা লগতে 5000 mAh ৰ বেটাৰী আৰু লগতে আপুনি যদি এটা প্ৰিমিয়াম লুকৰ মোবাইল লম ভাবিছে 10,000 ৰ ভিতৰত সো এটো আপোনাৰ কাৰণে বেষ্ট মোবাইল আমাৰ ফালৰ পৰা নাম্বাৰ 2ত আছে Moto G30 এই মোবাইলটো বেসিক্যালি 5000 mAh এটা পাৱাৰফুল বেটাৰী আৰু ইয়াৰ লগতে 64 মেগাপিক্সেল কোৱাড কেমেৰা এই মোবাইলটো আপুনি কেমেৰাৰ কাৰণে বহুত ভাল হয় আপুনি যদি 10,000 ৰ ভিতৰত এটা কেমেৰা ভাল থকা মোবাইল লম বুলি ভাবিছে সো এই মোবাইলটো আপুনি ল'ব পাৰে আমাৰ ফালৰ পৰা নাম্বাৰ 1ত ৰখা হৈছে লাভা ব্লেজ 5G এটো এটা 5G মোবাইল হয় তো আপুনি ইয়াত পাব 50 মেগাপিক্সেল ট্ৰিপল কেমেৰা লগতে 2K ভিডিও ৰেকৰ্ডিংৰ সুবিধা লগতে প্ৰিমিয়াম গ্লাছ বেক হয় আৰু 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা লগতে মোবাইলটো গেমিংৰ কাৰণে বহুত ভাল হয় আৰু আপুনি Android 12 OS ত ৰানিং থকা এটা মোবাইল হয় এই মোবাইলটো আপুনি যদি এটা 5G মোবাইল লম বুলি ভাবিছে সো এটো এটা ষ্টাৰ্টিং 5G মোবাইল হয় সো আপুনি 10,000 তকৈ অকমান বেছি দিব লাগিব প্ৰাইসটো কিন্তু এটো এটা বহুত বেষ্ট ভ্যালু ফৰ মনি মোবাইল হয় সো আপুনি যদি ল'ব বিচাৰিছে 10,000 মোবাইলটা সো এই মোবাইলটো আপুনি ল'ব পাৰে ভিডিওটো চাই যদি ভাল পালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ